আপোনালোকে মোতকৈ খুব ভালকৈ জানে যে শপত গ্ৰহণ কৰাৰ আগতে চৰকাৰ ভাঙিব বিচাৰিছিলে। শপত গ্ৰহণে কৰিব দিয়া নাছিলে, শপত গ্ৰহণ কৰাৰ আগতে চৰকাৰ ভাঙাব বিচাৰিছিলে। যেতিয়া ফ্ল'ৰত মানে আমাৰ টেষ্ট হৈছিলে, যে আমি ফ্ল'ৰ টেষ্ট যেতিয়া হৈছিলে, তেতিয়া আপোনালোকে দেখিছে যে আমাক শপত গ্ৰহণ কৰিবলৈ যাব দিয়া নাছিলে, মানে কাৰাকাৰী কৰিছিলে। তাৰ মানে কি কয় আপোনাৰ এই মাইক্ৰফোনবিলাক মানে কাঢ়ি ধুলাই দিয়া হৈছিলে BPFৰ তৰফৰ পৰা। তাৰপিছতো চৰকাৰ হ'ল, আৰু চৰকাৰ হোৱাৰ পিছত এই 1.5 বছৰ হ'বলৈ গৈ আছে, প্ৰত্যেক দিনতে চৰকাৰে ভাঙি থাকে, লিডাৰে সলনি হৈ থাকে। আৰু আজি সবচে ডাঙৰ কথাটো হৈছে তেখেতসকলৰ যোনজন নেতা হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, এই যে ফ্ল'ৰ টেষ্টৰ দিনা আহিলে, ইয়াৰ পিছত আজিলৈকে এছেম্বলিত কাউন্সিলত অহা নাই। চ' ইয়াৰ পৰা কি বুজা যায়, চৰকাৰ হ'লেহে তেখেতসকলে ৰাজনীতি কৰিব পাৰে নেতৃত্বত থাকিলে, নহ'লে নেতৃত্বত নাথাকিলে ৰাজনীতি কৰিব নোৱাৰে, আৰু ৰাইজৰ প্ৰতি কোনো দায়বদ্ধতা নাই। আজি অসমৰ ৰাজনীতি আপোনালোকে চাওক, বহুত সময়ত বহুত দলৰ নেতাবিলাকে যোনে মুখ্যমন্ত্ৰী হৈ আহিছে, সিও বিৰোধী দলৰ মানে নেতা হিচাপে দায়িত্ব বহন কৰিছে। আজি কাউন্সিলত যিটো দেখিছে, যোৱা 17 বছৰে ইমানখিনি ভাইলেঞ্চ হৈ গ'ল, হত্যা হিংসা, ডেমক্ৰেটিক কোনো পৰিৱেশে নাই। মানুহবিলাকে মূৰ দাঙি কথা ক'ব নোৱাৰে, ইভেন সাংবাদিকক হত্যা কৰা হৈছে, এই সময়ত গুলীয়াই মাৰা হৈছে। চ' তেনেকুৱা পৰিৱেশৰ লগত যুঁজি যুঁজি আজি পৰিৱেশ সলনি হৈছে। এইখিনি সময়ত বড়োলেণ্ডক পুনৰ কোনোবা দাদাগিৰি, কোনোবা তেনেকুৱা অগণতান্ত্ৰিক পৰিৱেশ এটা সৃষ্টি কৰাটো আমি কোনো পক্ষপাতি নহয়। আৰু যি প্ৰক্ৰিয়া তেখেতসকলে আৰম্ভ কৰিছে বা যিটো কথা কৈ আছে, এইটো হাৱাত কৈ আছে, এইটো কোনোদিন সফল নহয়, আৰু এই কথাৰ কোনো বাস্তৱতা নাই। মুখ্যমন্ত্ৰীৰ ওপৰত সকলোৰে বিশ্বাস আছে, আমাৰো আছে, অসমৰ 3,30,00,000 মানুহৰ বিশ্বাস আছে। এতিয়া লাহে লাহে মুখ্যমন্ত্ৰীৰ ওপৰত ভাৰতবৰ্ষৰ মানে বিভিন্ন জনগণো আজি বিশ্বাস কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত কাৰ বিশ্বাস নাই? মুখ্যমন্ত্ৰীৰ ওপৰত মানে BPFে বিশ্বাস কৰে বুলি ক্লেইম কৰিলে হ'ব নেকি? মুখ্যমন্ত্ৰীৰ ওপৰত অসমৰ 3 কোটি মানুহে বিশ্বাস কৰে। কিন্তু আপোনালোকৰ একাংশ EMA, আমাৰ কোনো EMA যোগাযোগ কৰা নাই। তেখেতসকলে মানে সদায় মানে এটা লিষ্টটো লৈ পেলাই মানুহৰ ঘৰে ঘৰে যায়। আমাৰ 12জন হ'ল, 13টাত আপুনি চাইন কৰক বুলি কয়, মানে কিন্তু 12জন কোন হ'ল এইটো কাকো নেদেখায়। ইয়াৰ ঘৰত যায়, তাৰ ঘৰত যায়, চবকো মানে এটা কাগজ লৈ যায় আৰু কয় যে পইচা দিম, অলপ মানে কিবা এটা এমাউণ্ট দিম, এনেকুৱা কৈ আছে তেখেতসকলৰ মানুহবিলাক যাই পেলাই। আৰু 12জন হ'ল বুলি কৈছে UPPLৰ, 12জন হ'লেতো মোকো ল'ব লাগিব না, ময়ো যাব লাগিব BPFত। তো সেইটো কি অংক? UPPLৰ 12জনে যাব বুলি সিদিনা নিউজ এটাত ওলাইছে, তো 12জনৰ গ'লেতো ময়ো যাব লাগিবতো।